নমস্কাৰ বন্ধু-বান্ধৱীসকল, RJGK চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ SLRC 2022 প্ৰিভিয়াছ ইয়েৰত অহা কেইটামান মষ্ট ইম্পৰ্টেণ্ট পেপাৰ 4ত অহা কুৱেশ্যন। এই কুৱেশ্যন কেইটা এইবাৰো অহা বহুতো চান্স আছে বন্ধু-বান্ধৱীসকল, সেইবাবে সকলোৱে শেষলৈকে চাই থাকিব। বন্ধু-বান্ধৱীসকল, এই কুৱেশ্যনবোৰ আশে-পাশে এইবাৰো সুধিব, আপোনালোকে সেইবাবে ওচৰৰ কুৱেশ্যনবিলাকে চাব। আৰু ইয়াতে মই যিমানবোৰ পাৰোঁ সলভ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে বন্ধু-বান্ধৱীসকল, এটা অলৰেডি মই টিক মৰা হৈ গৈছে। তীৰ্থাংকৰ শব্দটো নিম্নলিখিত কোনটো সৈতে সম্পৰ্কিত? যোৱাবাৰ আপোনাৰ তীৰ্থাংকৰ বিষয়ে আহিছিলে, এইবাৰ আপোনাৰ ধৰি লওক আমি এইটো জৈন ধৰ্ম বুলি আনচাৰটো পালোঁ, এইবাৰ বুদ্ধিজিমৰ বিষয়ে আহিব পাৰে, আপোনালোকে মন কৰিব। ইয়াৰ আনচাৰটো হ'ব জৈন ধৰ্ম, সকলোৱে হয়তো অলৰেডি গম পালে। ইয়াত চাব, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়? কুৱেশ্যনবিলাক কেনেকৈ আহিছে আপোনালোকে হয়তো দেখিছে। কাৰ কথা কৈছে? কোনখন ৰাজ্যৰ সৈতে, উত্তৰ পূবৰ কোনখন ৰাজ্যৰ সৈতে আপোনাৰ বাংলাদেশৰ লগত সীমা সংলগ্ন নহয় বুলি কৈছে। ইয়াৰ আনচাৰটো কি হ'ব? মণিপুৰ। মনত ৰাখিব, মণিপুৰ। বহুতে কিন্তু আপোনাৰ মিজোৰামো মাৰিব পাৰে, কিন্তু মিজোৰাম নহয়, ইয়াৰ আনচাৰটো হ'ব মণিপুৰ। মেপখন আপোনালোকে ভালদৰে চাব। নেক্সট কুৱেশ্যনটো চাব, নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো লিখিয়া। গেংটক, ইম্ফল, ডিমাপুৰ, আগৰতলা। যথেষ্ট গুৰুত্বপূৰ্ণ হয়, মনত ৰাখিব বন্ধু-বান্ধৱীসকল। ইয়াৰ আনচাৰটো সকলোৱে দিব, সকলো বন্ধু-বান্ধৱীয়ে সকলোৱে চাগে ইয়াৰ আনচাৰটো দিলে। ইয়াৰ আনচাৰটো হ'ব বন্ধু-বান্ধৱীসকল ডিমাপুৰ। ইয়াৰ আনচাৰটো হৈছে ডিমাপুৰ। ইয়াৰ আনচাৰটো হৈছে ডিমাপুৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাব, এই আটাইকেইখন আপোনাৰ কেপিটেল হয়, কিন্তু ডিমাপুৰ কেপিটেল নহয়, মনত ৰাখিব। নেক্সটটো চাব আপোনাৰ, এইটো চাব, লাই হাওৰা উৎসৱটো নিম্নলিখিত কোনটো জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত? মিচিং, কাৰ্বি, গাৰো, মেইটেই। কাৰ হ'ব আনচাৰটো বন্ধু-বান্ধৱীসকল? ইয়াৰ আনচাৰটো হ'ব মেইটেইসকলৰ। মেইটেই আৰু কুকিৰ মাজত সংঘৰ্ষ হৈছিলে, মনত আছে চাগে আপোনালোকৰ মণিপুৰত, ঠিক আছে। এইটো মণিপুৰৰ জনগোষ্ঠী হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো চাব, কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? ইয়াৰ আনচাৰটো হ'ব আগৰতলা, ইটানগৰ, গেংটক, ইম্ফল। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, ইয়াৰ আনচাৰটো দিব সকলো বন্ধু-বান্ধৱীয়ে। কাংলা দুৰ্গটো ক'ত আছে বন্ধু-বান্ধৱীসকল? ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ইম্ফল। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ইম্ফল। নেক্সট কুৱেশ্যনটো চাব, যে নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয়? সুন্দৰবন ব-দ্বীপত বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ বনাঞ্চল অৱস্থিত। এইটো হয়নে? হয়নে বন্ধু-বান্ধৱীসকল? কোনটো হ'ব ইয়াৰ আনচাৰটো? ইয়াৰ আনচাৰটো হ'ব আপোনাৰ এইটোতো নহয়, হয় নহয়? শুদ্ধ বিবৃতি নহয় বুলি কৈছে, এইটোতো হয় আপোনাৰ, হয় নহয়? আৰু চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ মাইকা উৎপাদনকাৰী দেশ, এইটো হয়। ইষ্টাৰ দ্বীপে হৈছে এটা ভূমি অঞ্চলত ভাৰতৰ ভূগোলীয় বিপৰীত স্থানত অৱস্থিত, এইটো হয়। ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটো হৈছে গুজৰাটত অৱস্থিত, এইটো নহয়। এইটো ক'ত হয় আপোনালোকে মোক কমেণ্টত জনাব। ইয়াৰ আনচাৰটো হ'ব ডিটো। নেক্সটটো চাব, নেক্সটটো আছে ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দলৰূপে স্বীকৃতি পাবৰ বাবে কোন এক ৰাজনৈতিক দলৰ কমেও কিমানখন ৰাজ্যত স্বীকৃতি ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব? ইয়াৰ আনচাৰটো দিব সকলো বন্ধু-বান্ধৱীয়ে। ইয়াৰ আনচাৰটো সকলোৱে চাগে অলৰেডি দিলে, 4খন, ঠিক আছে, মনত ৰাখিব। নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ, মই ইয়াক লৈহে এৰিম? ইয়াৰ আনচাৰটো হৈছে চন্দ্ৰশেখৰ আজাদ, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে, ভগত সিং। ইয়াৰ আনচাৰটো দিব সকলো বন্ধু-বান্ধৱীয়ে। ইয়াৰ আনচাৰটো সকলোৱে চাগে আনচাৰটো দিলে। ইয়াৰ আনচাৰটো হ'ব বাল গংগাধৰ তিলক। নেক্সটটো চাব, কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিলে? প্ৰথম যুদ্ধ হৈছিলে বন্ধু-বান্ধৱীসকল 1526 চনৰ, সকলোৱে জানে। আৰু দ্বিতীয় যুদ্ধ কেতিয়া হৈছিলে? তৃতীয় যুদ্ধ হৈছিলে 1576ত, আৰু দ্বিতীয় যুদ্ধ হৈছিলে আপোনাৰ 1556ত, ঠিক আছে, 1556ত, মনত ৰাখিব। ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনৰ কেতিয়া পোনপ্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহৰ ওপৰত এটাও নহয় 9টা বিকল্পটো বলবৎ কৰিছিল? যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইবাৰো অহা বহুতো সম্ভাৱনা আছে এই কুৱেশ্যনটো। ইয়াৰ আনচাৰটো দিব নৱেম্বৰ 13। ইয়াৰ আনচাৰটো হ'ব নৱেম্বৰ 13। নেক্সটটো চাব, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টো কোন ঠাইত অৱস্থিত? এইটোতো সকলোৱে হয়তো অলৰেডি গম পাই গ'ল। ইয়াৰ আনচাৰটো হ'ব দ্য হেগ। নেক্সটটো চাব, ৰাওলাট আইনৰ নিম্নলিখিতসমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত নাছিল? ৰাওলাট আইনৰ কোনটো অন্তৰ্ভুক্ত নাছিলে বন্ধু-বান্ধৱীসকল? সকলোৱে আনচাৰটো দিব, সকলো বন্ধু-বান্ধৱী। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ বিচাৰ অবিহনে কাৰাবাস। বিচাৰ অবিহনে কাৰাবাস ৰাওলাট আইন। এইটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। এইবাৰ বাকীকেইটা আহিব পাৰে, ভাৰতীয় আন্দোলনৰ কথা আহিব পাৰে, আৰু আইন অমান্য আন্দোলনৰ কথা আহিব পাৰে, মনত ৰাখিব।
নেক্সট চাব ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ নিযুক্তি দিছিল, কাক নিযুক্তি প্ৰদান কৰা হৈছিল? এইটো যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, সকলোৱে আনচাৰটো দিব, সকলো বন্ধু বান্ধৱে। ইয়াৰ আনচাৰটো কি হ'ব? 13 নম্বৰ আনচাৰটো কি হ'ব? সকলোৱে আনচাৰটো দিব, সকলো বন্ধু বান্ধৱে। ইয়াৰ আনচাৰটো হ'ল ফাতিমা বিবি হয় 1989ত, মনত ৰাখিব। কোন চনত ভাৰতবৰ্ষৰ ভোটাধিকাৰ লাভ কৰা ন্যূনতম 21 বছৰৰ 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? ইয়াৰ আনচাৰটো হ'ব 1986 হ'বনে? 1986 হ'ব? 1986 নহয়, আনচাৰটো হ'ব কিমান হ'ব? 1989। এইটো কুৱেশ্যনটো ভুল আছিলে, ইয়াৰ আনচাৰটো হ'ব 1989, মনত ৰাখিব 1989। নেক্সটটো চাব, কোন বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিলে? ইয়াৰ আনচাৰটো হ'ব 1911 চনত। ঠিক আছে, মই ডাইৰেক্ট আনচাৰটোৱে কৰি গৈছোঁ আৰু। নেক্সটটো চাব, চুহুংমুঙৰ ৰাজত্বকালত আহোমৰ সেনাপতি তথা মলা গাভৰুৰ স্বামীৰ নাম কি আছিলে? ইয়াৰ আনচাৰটো হ'ব পুৰ্ণানন্দ বৰগোহাঁই, খামচেং বৰগোহাঁই, কনচেং বৰপাত্ৰ গোহাঁই। ইয়াৰ আনচাৰ হ'ব ফাংচেংমু বৰগোহাঁই। নেক্সটটো চাব, কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ভাইচৰ উপাধি প্ৰদান কৰা হৈছিলে? যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, ইয়াৰ আনচাৰটো হ'ব আপোনাৰ কি হ'ব? আনচাৰটো সকলো বন্ধু বান্ধৱ ইয়াৰ 1858, আনচাৰ হ'ব 1858। নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ডৰ টেৰিটৰিয়েল কাউন্সিল সৃষ্টি কৰা হৈছিল? ইয়াৰ আনচাৰটো হ'ব সপ্তম হ'বনে? সপ্তম নহয়, কি হ'ব? ষষ্ঠ অনুসূচী হ'ব। ঠিক আছে, নেক্সটটো চাব আপোনাৰ পাকিয়ং বিমানবন্দৰটো কোন ঠাইত অৱস্থিত? ইয়াৰ আনচাৰটো হ'ব পাকিয়ংটো ক'ত আছে? ছিকিমত, মনত ৰাখিব। নেক্সটটো চাব, হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীবিধৰ নাম হৈছে কি হ'ব? এশিঙীয়া ষাঁড়গৰু। ঠিক আছে, নেক্সটটো চাব, অলিম্পিকৰ পতাকাখনত কিমানটা আঙুঠি আছে? ইয়াৰ আনচাৰটো হৈছে 5টা। ঠিক আছে, এইবাৰ অলিম্পিকৰ পতাকাৰ ৰং কেইটা দি দিব পাৰে, মনত ৰাখিব। অলিম্পিকৰ পৰা প্ৰত্যেক বছৰ এটা কুৱেশ্যন আহে, আপোনালোকে মন কৰিব। নেক্সট কুৱেশ্যনটো চাব, আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে আপোনাৰ আৰ্জেণ্টিনা কি হ'ব আপোনাৰ? বুয়েনছ এয়াৰ্ছ। নেক্সটটো চাব, এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ আনচাৰটো হৈছে আপোনাৰ এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হ'ব বন্ধু বান্ধৱীসকল? ইয়াৰ আনচাৰটো হ'ব কুৱালালামপুৰ। নেক্সটটো চাব, নিম্নলিখিত কোনটো কম্পিউটাৰ এক অপাৰেটিং ছিষ্টেম নহয়? ইয়াৰ আনচাৰটো সকলোৱে দিলেই চাগে অলৰেডি, সকলো বন্ধু বান্ধৱী, ইয়াৰ মাইক্ৰ'ছফ্ট অফিচ। ঠিক আছে, নেক্সটটো চাব 25 নম্বৰ কুৱেশ্যনটো, নিম্নলিখিত সমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয়? কাঞ্চনজংঘা, কামৰেড, মানা, নান্দা দেৱী। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ কাঞ্চনজংঘা। আনচাৰটো হৈছে কাঞ্চনজংঘা। নেক্সটটো চাব, কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয়? ইয়াৰ আনচাৰটো হৈছে ভগীৰথী, অলকানন্দা, সৰস্বতী, চতুৰ্দয়। আনচাৰটো হৈছে সৰস্বতী। নেক্সটটো চাব, নিম্নলিখিত কোনবিধ কেৰেটৰ এককত জোখা হয়? এইটো সকলোৱে হয়তো গম পায়, ইয়াৰ আনচাৰটো হ'ব সোণ। নেক্সটটো চাব, অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়ে বস্তু সামৰি লয়? ইয়াৰ আনচাৰটো হ'ব আপোনাৰ কি হ'ব? পেলিঅন্টলজি। নেক্সটটো চাব, বায়ুমণ্ডলত চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ আনচাৰটো হৈছে আপোনাৰ বেৰ'মিটাৰ, হয় ন? খো খেলত চেজিং টীমৰ কিমানজন সদস্য খেলপথাৰত প্ৰৱেশ কৰে আঁঠুৰ ভৰত বহি থাকে? ইয়াৰ আনচাৰটো হৈছে আপোনাৰ কি হ'ব বন্ধু বান্ধৱীসকল? ইয়াৰ আনচাৰটো হ'ব 9। এইটো ময়ো কনফাৰ্ম নহয়, আপোনালোকে এবাৰ জনাবচোন কমেণ্টত। বন্ধু বান্ধৱীসকল, আজি 30টা কুৱেশ্যন আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু সম্পূৰ্ণভাৱে আপোনালোকক আৰু নেক্সট যিটো পাৰ্ট হয় সেইটো মই লৈ আহিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব, আৰু চেনেলটোলৈ যদি নতুন কৈছে চেনেল প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় আই অসম, জয় হিন্দ।